নমস্কাৰ ছাত্ৰসকল, চৰকাৰী কৰ্মচাৰীসকলৰ যি গ্ৰেচুইটি আছে সেই গ্ৰেচুইটি 25% বৃদ্ধি সম্বন্ধীয় এটা ভাল খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় ছাত্ৰসকল, আজিৰ এই খবৰটো প্ৰতিজন কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাত্ৰসকল অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাত্ৰসকল, এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন অৰ্থাৎ মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট গভট অফ ইণ্ডিয়াৰ তৰফৰ পৰা যোৱা 30/4/2024 তাৰিখে এই পত্ৰখন প্ৰকাশ কৰিছে। পত্ৰখনৰ বিষয় আছে ডিএ অৰ্থাৎ মৰ্গীয়া বনজ 50% বৃদ্ধি হোৱাত চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰকালীন গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটি 25% বৃদ্ধি সন্দৰ্ভত। তাৰ তলত কৈছে OM নাম্বাৰ 38/37/2016 PNPW তাৰিখ 4/8/2016 তাৰিখে ভাৰত চৰকাৰৰ কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে জাৰি কৰা নিৰ্দেশ মতে কৰ্মচাৰীৰ মৰ্গীয়া বনজ 50% বৃদ্ধি হোৱাৰ লগে লগে চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰকালীন গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটি 25% বৃদ্ধি কৰা হ'ব। আৰু সেই নিৰ্দেশনা অনুসৰি চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰকালীন গ্ৰেচুইটিৰ আৰু ডেথ গ্ৰেচুইটিৰ যি পৰিমাণ আছে অৰ্থাৎ লিমিট আছে 20 লাখ টকা, সেই লিমিট 20 লাখ টকাৰ পৰা 25 লাখ টকালৈকে বৃদ্ধি কৰা হ'ব। হয়, ডিএ 50% বৃদ্ধি হোৱাৰ লগে লগে চৰকাৰী কৰ্মচাৰীৰ গ্ৰেচুইটি 25% ৰিভাইজ কৰা হ'ব। গতিকে ছাত্ৰসকল, এয়া নিশ্চয় কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ যে চৰকাৰী কৰ্মচাৰীসকলৰ মৰ্গীয়া বনজ 50% বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ যি গ্ৰেচুইটিৰ পৰিমাণ আছে সেই গ্ৰেচুইটিৰ পৰিমাণ 25% বৃদ্ধি কৰা হ'ব। গতিকে ছাত্ৰসকল, লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাত্ৰসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।